নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেণুকা দাদী চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বঙাইগাঁৱত আহিছোঁ ৰাসমেলা চাবলৈ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি সেয়া ল'ম। ইয়াতে তিনিটা মেইন মন্দিৰ আছে, সকলোৱে আছে আচলতে। শিৱ শংকৰ, তাৰপিছত ৰাধে কৃষ্ণ, মানে সকলো ভগৱানে ইয়াত আছে। তো সেয়া লৈ কিনে দেখাই আছোঁ। বন্ধু বান্ধৱীসকল, আমি মেলাখন বহুত ঘূৰিলোঁ, কিন্তু আপোনালোকক ইমান এটা নেদেখালোঁ, যিহেতু সকলোতে একে, সকলোৱে চাবে ন, সকলোৱে চায়ে আৰু বেছি দেখালে আমনিও পায়। সেইকাৰণে ভিডিঅ'টো সৰু কৰিবৰ কাৰণে কমকৈ ভিডিঅ'টো কৰিলোঁ।
আৰু ইয়াতে এটা মই গণপতি বাপ্পাৰ এটা মূৰ্তি লৈ ল'লোঁ। আৰু এইবিলাক কাপোৰ ইয়াতে 100 টকা 200 300 লিখা আছে। তেনেকৈ যিটো ভাল লাগে সেইটো ল'লে ভাল আৰু দাম চাম মানে সুধিব নালাগে, লিখা আছে তেনেকৈ ল'লে হ'ল। এনেকৈ ভালেই লাগিছে কাপোৰবিলাক। আৰু মানুহৰ আজি বহুত বেছি সমাগম হৈছে, যিহেতু পূজা শেষ আৰু নায়ে সেইকাৰণে। আৰু মই ইয়াৰ পৰা এটা শংখ বিচাৰি আছোঁ। এইটো পাইছিলোঁ শংখ মানে মোক এটা লাগে, সেইকাৰণে বিচাৰি আছিলোঁ দোকান। তো ইয়াৰ পৰা মই এটা শংখ লৈ ল'লোঁ। তো এটা শংখ 500 টকা ল'লে, নাজানো ক'ত কেনেকুৱা কি দাম ক'ব নোৱাৰোঁ। তো মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক সকলোকে।